প্ৰকৃতিৰ কোলাত কিছু সময় নিজকে পাহৰি যোৱাৰ যি সুখ, সেয়া কেৱল এজন ভ্ৰমণকাৰীয়েহে বুজি পায়। চহৰৰ ব্যস্ততা, যান-জঁট আৰু যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি আপুনি যেতিয়া অসমৰে এনে এক নিজান ঠাইলৈ যাব, য'ত কেৱল পানীৰ শব্দ আৰু সেউজীয়াৰ সুবাস। অসমক আমি কিমান জানো? অসমৰ কথা ভাবিলেই আমাৰ মনলৈ প্ৰথমে আহে ব্ৰহ্মপুত্ৰ, চাহ বাগিচা, সেউজীয়া পথাৰ। কিন্তু এইবোৰৰ বাহিৰেও যে অসমত কিমান অচিনাকি সৌন্দৰ্য লুকাই আছে, সেইটো কেতিয়াবা আমি পাহৰি যাওঁ। আৰু আজিৰ এই যাত্ৰা আমাৰ নিজৰ জিলা নগাঁও জিলাৰ বুকুত লুকাই থকা এক অদ্ভুত সুন্দৰ জলপ্ৰপাতলৈ। এই ঠাই পোৱাৰ আগে আগে এনে লাগে যেন প্ৰকৃতিয়ে নিজেই হাত বাউল দি মাতিছে। এফালে সেউজীয়া চাহ বাগিচা, আনফালে ঘন সেউজীয়া পাহাৰ আৰু চাহ বাগিচাৰ মাজৰ এই সৰু সৰু পথবোৰ। নগাঁৱৰ চাপানালা অঞ্চলৰ লংচুং টি ষ্টেটৰ ওচৰত অৱস্থিত এইটো লংচুং ৱাটাৰফল। নগাঁও চহৰৰ পৰা বেছি দূৰ নহয়, কিন্তু ইয়ালৈ অহা পচোৱা বতাহে আপোনাৰ মন জোৰাই পেলাব। আৰু মোৰ বাবে এই কথাটো অলপ বেছি স্পেচিয়েল, কাৰণ আমি সৌন্দৰ্য বিচাৰি সদায় বাহিৰলৈ যাওঁ, কিন্তু আমাৰ নিজৰ জিলাখনতে প্ৰকৃতিয়ে কিমান ধুনীয়া ছবি আঁকি থৈছে। আৰু তাৰপিছত গছ পাতৰ মাজেৰে যেতিয়া প্ৰথমবাৰ পানীৰ শব্দটো শুনিলোঁ, তেতিয়াই বুজিলোঁ আজিৰ যাত্ৰাটো ৱৰ্থ ইট। আমি বহু সময়ত ভাবোঁ সুন্দৰ ঠাই মানেই হয়তো বহু দূৰলৈ যাব লাগিব, কিন্তু আমাৰ অসমৰ বুকুত এনেকুৱা বহুত অজান আৰু সুন্দৰ ঠাই লুকাই আছে, যিবোৰৰ সৌন্দৰ্য কোনো কম নহয়। পাহাৰৰ পৰা নামি অহা পানী, চাহ বাগিচাৰ মাজেৰে যোৱা ৰাস্তা, সেউজীয়াৰে ঢাকি থকা এই সমগ্ৰ ভূমি, এইবোৰেইতো আমাৰ অসম। আৰু প্ৰকৃতিৰে নীৰৱতা আৰু পানীৰ সোঁতৰ শব্দ বুকুত বান্ধি আজিৰ এই সৰু যাত্ৰা ইমানতে সামৰিছোঁ। আকৌ লগ পাম অসমৰ আন এটা অচিনাকি গল্পলৈ। জয় আই অসম।